মই কসাই। বিশ্বাস কৰক, মই কসাই। মমতাবিহীন, ৰুঢ়, ৰুক্ষ, কেৱল উদ্যত উন্মাদনা। এয়াই মোৰ পৰিচয়। সময়ৰ গতিশীলতাত, সময়ৰ তাগিদাত মই উদ্ধত, কিন্তু প্ৰকৃত কচাই মই হ'ব পৰা নাই মই কচাৰ নিৰ্বোধ সংজ্ঞা। কচাইবোৰে আমাক লাহে লাহে খায়, আমাক মাংস হিচাপে বিক্ৰী নকৰে, এপোৱা, আধা অথবা কিলো হিচাপত। আমাক বিক্ৰী কৰে পতিতালয়ত, য'ত ঘামৰ ওজন কৰে, য'ত ৰক্তৰ তেজাল কামনাক ললিপতাৰে ওজন কৰে, য'ত কামনাই চিৎকাৰ কৰে। হিংস্ৰ কচাই, পেটৰ তাৰণা, দৈহিক কামনা, আভিজাত্যৰ কামনা। মই কচাই।